বিহুতি কৈছেনে হৰ অ মুগাৰে মহুৰা ঐ তাতোত কৈছেনে হৰৈ মাকো ঐ তাতোত কৈছেনে হৰ ঐ বহাগৰ বিহুতি ঐ নেপাতি কেনেকৈ থাকো বিহুতি আহিলে জানো কুলি কেতেকীয়ে ইনালে বিনালে বিহুতি আহিলে জানো দূৰণি পথাৰত ঢোল পেঁপা বাজিলে গাতে হেনো মোৰ তৰণি নাই। সকলোকে আগন্তুক ৰঙালী বিহু বহাগ বিহুৰ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে থাকক, সকলোৱে কুশলে থাকক, সকলোৰ মনৰ যিবিলাক কামনা আছে, মনৰ যিবিলাক আশা আছে সেইবিলাক পূৰণ হওক, সকলোৱে সুস্থ সবল থাকক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ভিডিঅ'টোত কি কাম কৰিলে আমাৰ বছৰটো ভালকৈ যাব তাৰ ওপৰত এটা ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি আপুনি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা, আমাৰ অসমীয়া নৱবৰ্ষ, আমাৰ ৰঙালী বিহু, আমাৰ বহাগ বিহুত আমি আমাৰ জ্যেষ্ঠজনক মা দেউতাক আমি সেৱা কৰিব লাগে, কাৰণ মা দেউতা হৈছে ভগৱান। মা দেউতাক সেৱা কৰিব লাগে আৰু আশীৰ্বাদ ল'ব লাগে। আৰু দ্বিতীয়তে গোসাঁই ঘৰত হওক, নামঘৰত হওক গৈ সেৱা এভাগ ল'ব লাগে, ভগৱানৰ আশীৰ্বাদ ল'ব লাগে আৰু মনত ভাল ভাল সংকল্প ল'ব লাগে যে মই এইবাৰ এইকেইটা কাম কৰিম আৰু মই এইকেইটা কামত মই সফল হ'ম আৰু ভগৱানে মোক আশীৰ্বাদ কৰিব। সেইবুলি মনোভাৱ লৈ সেৱা কৰিব লাগে, আগবাঢ়ি যাব লাগে আৰু যদি কিবা বেয়া গুণ আছে গাত সেইবিলাক যিমান পাৰে আঁতৰাব চেষ্টা কৰিব লাগে আৰু এই নতুন বৰ্ষত ভাল ভাল কাম কৰি যাওক, আগুৱাই যাওক, সকলোৰে জীৱন সুখময় হওক, ভালে থাকক, কুশলে থাকক। আৰু লগতে এটা কথা কওঁ যে আপুনি যদি একো কাম নকৰাকৈ দিনটোত খালি 3 বাৰ 5 মিনিটৰ কাৰণে আপুনি মোবাইল ফোনটো চাব লাগিব, চালে আপোনাৰ দিনটোত 150-200 টকা সোমাব। যদি আপুনি একো নকৰাকৈ কিবা এটা কাম কৰিম বুলি ভাবিছে, কিবা এটা পইচা ইনকাম কৰিম বুলি ভাবিছে, তেন্তে মোক কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি আপুনি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। আকৌ লগ পাই থাকিম ভাল ভাল ভিডিঅ'ৰ সৈতে। জয় আই অসম। সকলোৱে বিহু উপভোগ কৰক।